এয়া আছিল দ্বিতীয় বিশ্বযুদ্ধৰ কথা, যেতিয়া জাপানী সৈন্যই আহি কোহিমা পাইছিলহি। তেতিয়া ব্ৰিটিছ সৈনিকে আধুনিক আমেৰিকাত নিৰ্মিত টেংকৰ সৈতে জাপানী সৈন্যসকলৰ বিৰুদ্ধে সাহসৰে যুদ্ধ অৱতীৰ্ণ হৈছিলে। এয়া সেই দ্বিতীয় বিশ্বযুদ্ধৰ টেংক। 1944 চনৰ পৰা ইয়াত এনেদৰে পৰি আছে। এতিয়া পৰৱৰ্তী সময়ত ইয়াৰ চাৰিওকাষে এইবিলাক গছ গছনি হৈ গ'ল, যদিও টেংকটোক সুৰক্ষিত কৰি ৰাখিছে স্মাৰক হিচাপে। এতিয়া য'ত 1944 চনত এৰিছিলে টেংকটো তাতেই আছে, কোনো হৰণ ভগন কৰা নাই। দুখন স্মাৰক আছে যুদ্ধৰ, য'ত এই যুদ্ধৰ বিষয়ে গোটেইখিনি কথা লিখা আছে। Medium tank M3 Grant 1 built in the USA by Detroit Arsenal from 1941 to 1942. গোটেইখিনি কথা লিখা আছে। On May 6, 1944, this tank under command of Major Ezra Roth was climbing the Kohima Ridge to support troops of the 2nd Division who were attacking Japanese position on Garrison Hill. Under treacherous monsoon conditions, the tank carried down the hill, lost a track and crashed against a tree where it came under enemy fire. The crew jammed the trigger of the tank machine gun to the fire continuously so that direct to rotate and escape under the fire back to British line. After the battle, the 2nd Division requested that the tank remain in the exact position from which it had to be abandoned as a memorial for heroism and sacrifice of all those who fought in the battle. 1944 চনৰ পৰা তেওঁলোকে ৰিকুৱেষ্ট কৰিলে। আচলতে ইয়াতে টেংকটো ফচি গৈছিলে, ফচাৰ কাৰণে কি কৰিলে, মেচিন গানটো ষ্টাৰ্ট কৰি তেওঁলোক সৈন্যসকল পলাই দিলে। আৰু যিটো স্থানত টেংকটো এৰি থৈ গৈছিলে, ব্ৰিটিছ সৈন্যসকলে ৰিকুৱেষ্ট কৰিলে যাতে ইয়াতে যুদ্ধৰ স্মাৰক হিচাপে সদায় কাৰণে থাকি যায়। মোৰ বন্ধু এজনে ইয়ালৈ মোক ননা হ'লে হয়তো মই এইটো দেখিবলৈ নাপালোহেঁতেন, চোৱাৰ সৌভাগ্য নহ'লহেঁতেন। তো আপোনালোককো দেখাইছোঁ এয়া দ্বিতীয় বিশ্বযুদ্ধৰ টেংক। ধন্যবাদ।